ডুবাই পৃথিৱীৰ চহকী চহৰবিলাকৰ মাজৰ এটা। ইউনাইটেড আৰব এমিৰেটছৰ এই চহৰখন বিভিন্ন কাৰণত বিখ্যাত। তাৰ ভিতৰত প্ৰধান হ'ল বুৰ্জ খলিফা। বুৰ্জ খলিফাৰ পৃথিৱীৰ ভিতৰত এটি বিশ্ববিখ্যাত গগনচুম্বী অট্টালিকা। ই বৰ্তমানৰ সময়ৰ বিশ্বৰ আটাইতকৈ ওখ মানৱসৃষ্ট হিচাপে পৰিগণিত হৈছে। আৰম্ভণিতে ইয়াক বুৰ্জ ডুবাই বুলি জনা গৈছিল যদিও পিছলৈ ই বুৰ্জ খলিফা নামেৰে নামকৰণ কৰা হয়। এই বিষয়ে আমি সকলোৱে জানো। কিন্তু বুৰ্জ খলিফা সম্পৰ্কে এনে কিছুমান অজানা তথ্য আছে যিবোৰৰ বিষয়ে আমি নাজানো। আহক জানি লওঁ বিশ্ববিখ্যাত গগনচুম্বী বুৰ্জ খলিফা সম্পৰ্কে কিছুমান অজানা তথ্য। বুৰ্জ খলিফাৰ উচ্চতা 829.8 মিটাৰ অৰ্থাৎ 2722 ফুট। বুৰ্জ খলিফাৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল 21 ছেপ্টেম্বৰ 2004 চনত আৰু 1 অক্টোবৰ 2009 চনত ইয়াৰ কাম সম্পূৰ্ণ হৈ উঠে। 121টি মহলাৰ এই বৃহৎ অট্টালিকাটো 4 জানুৱাৰী 2010 চনত ব্যৱহাৰৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰি দিয়া হয়। 3000 ঘৰ, 9খন হোটেল, 3 হেক্টৰ গাড়ী ৰখোৱা ঠাই, কমেও 19টা সুউচ্চ আৱাসিক ভৱন, ডুবাই মল আৰু 12 হেক্টৰ জুৰি থকা মানৱ নিৰ্মিত বুৰ্জ খলিফা শৰতৰ কেন্দ্ৰস্থল হিচাপে বুৰ্জ খলিফাক গঢ়ি তোলাৰ বাবে পৰিকল্পনা কৰা হৈছিল। বুৰ্জ খলিফা নিৰ্মাণৰ আঁৰত আছিল ডুবাই চৰকাৰৰ এক বিশেষ সিদ্ধান্ত, যাৰ জৰিয়তে এই দেশখনৰ তৈলভিত্তিক অৰ্থনৈতিক সেৱা আৰু ভ্ৰমণৰ জৰিয়তে বিভিন্নতা প্ৰদান কৰিব পৰা যাব। চৰকাৰী সূত্ৰৰ মতে, অধিক আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি আৰু লগতে বিনিয়োগৰ বাবে ডুবাই চহৰত বুৰ্জ খলিফা নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল বুলি কোৱা হয়। বন্ধু-বান্ধৱীসকল, এয়া আছিল বুৰ্জ খলিফা সম্পৰ্কে কিছুমান অজানা তথ্য। ইয়াৰ বাহিৰেও আৰু কিবা যদি আপোনালোকৰ তথ্য জনা থাকে তেনেহ'লে কমেণ্ট কৰি নিশ্চয় জনাব। আৰু মোৰ চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনখন প্ৰেছ কৰি দিব মোৰ চেনেলৰ নতুন ভিডিঅ'ৰ আপডেট পোৱাৰ বাবে।